নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জন্মাষ্টমী, গতিকে সমূহ অসমবাসী ৰাইজক মই মোৰ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মইনো জন্মাষ্টমী কেনেদৰে পাতিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ হৈছোঁ। এতিয়া মই মোৰ ঘৰৰ সৰুতে মন্দিৰতে ঘৰতে মই প্ৰসাদ দিম আৰু তাৰ পাছত আমাৰ ইয়াত ছ'চাইটিয়ে আয়োজন কৰা জন্মাষ্টমী তাত আয়োজন কৰিছে, তাত ফাংচন পাতিছে, তালৈ যাম। আৰু দিনতো মই কিবাকিবি কৰিছিলোঁ। ইয়াত এঘৰ মানুহত তেওঁলোক হয় আগ্ৰাৰ, তেওঁলোকে দিনত কীৰ্তন কৰিছিলে মহিলাসকল মিলি পেলাই। তাতো মই কি কৰিছিলোঁ কিছু দৃশ্যাংশ মোৰ কেমেৰাত আবদ্ধ কৰি থৈছোঁ, গতিকে আপোনালোকৰ লগত সেইখিনিও শ্বেয়াৰ কৰিম। ব'লকচোন এতিয়া মই কি কৰিছোঁ চাওঁ। এয়া মই প্ৰসাদ তিয়াই থৈছোঁ, মগু তিয়াই থৈছোঁ। এইফালে মই কল আৰু আপেল লৈছোঁ আৰু এয়া মই বুন্দিয়া লাড়ু লৈছোঁ। একচুৱেলি আজি জন্মাষ্টমীৰ কাৰণে আজি নাৰিকল দিয়া নহয়, অষ্টমী তিথিত নাৰিকল নাখায়। আপোনালোকৰ পিনে বাৰু খায়নে নাখায় মোক জনাবচোন। আমাৰ ফালে অষ্টমী তিথিত নাৰিকল নাখায়। এতিয়া মই শৰাইখন সজাই ল'ম, যিহেতু মোৰ শৰাই নাই মই বটাতে সজাব লাগিব। এয়া মই সৰু বটা এটাতে মই সজাই লৈছোঁ। যিহেতু বটাটো সৰু হয়, ইয়াত এতিয়া মই চাউল দিম আৰু এয়া মই আপেল দিলোঁ। আপোনালোকে ক'বচোন আপোনালোকে শৰাই কেনেদৰে সজায়। এয়া মোৰ সৰু গোসাঁই ঘৰটোতে মই এয়া শৰাই দিছোঁ আৰু এতিয়া মই ইয়াতে ভগৱানৰ নাম কীৰ্তন কৰিম। এয়া গোপিনীসকলৰ কীৰ্তন হৈছে। ইয়াত এনেদৰে মহিলাসকলে ভগৱানৰ মহিমা পাঠ কৰে আৰু ইয়াতে এয়া কীৰ্তন হৈ আছে। এয়া ইয়াত এনেদৰে ভগৱানক আগত লৈ তেওঁলোকে নৃত্যও কৰে। ময়ো তাৰ লগত অলপ সহযোগ কৰিলোঁ। জন্মাষ্টমী স্পেচিয়েল আমি খোৱা নাই, ভাত খোৱা নাই। এয়া স্পেচিয়েল বনালোঁ পুৰি, তাৰপিছতে ৰাজমাহ তৰকাৰী আৰু এয়া মগু চাটনি। তালৈ যাবলৈ লৰালৰি হ'ল ন, সেইটো কাৰণে লৰালৰিকৈ কিবা এটা বনাই দিলোঁ আৰু। এয়া পোৱালি কৃষ্ণ ড্ৰেছ পিন্ধি ৰেডি হৈছে। এয়া তাক কৃষ্ণ ড্ৰেছ সজাই নিবলৈ কৈছে। এয়া পোৱালিক সাজু হৈছে কৃষ্ণ ড্ৰেছ পিন্ধি। এয়া ছ'চাইটিৰ ভিতৰত এনেদৰে মণ্ডপ সজাইছিলে আৰু ইয়াত ভিতৰত এতিয়া অলপ পূজা হৈছিলে আৰু সৰু সৰু কৃষ্ণক এনেদৰে ইয়াতে পূজা কৰিছিলে। তাৰ পাছতে ইয়াত ফাংচন হৈছিলে। মই গোটেই ভিডিঅ'খিনি ইয়াত কৰা নহ'লে, মই যিখিনি কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া সৰু কৃষ্ণক তাৰ পাছতে নাটক কৰিছিলে তেওঁলোকে, সুদামা নাটক কৰিছিলে।
বজাত কৃষ্ণ কেনেদৰে জন্ম হৈছিলে তাৰ দৃশ্যাংশ দেখুওৱা হৈছে আৰু এয়া বসুদেৱে সৰু কৃষ্ণক এনেদৰে লৈ গৈছে তাকে বৰ ধুনীয়াকৈ দেখুওৱা হৈছে আৰু ভিডিঅ'টো ইমানেই কৰিছিলোঁ আৰু মই আৰু বৰষুণো দি আছিলে সেইটো কাৰণে ভালকৈ কৰিব নোৱাৰিলোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ बहुत ही अच्छा है व्यू इतना अच्छा लग रहा है